যেহেতু আজি দেওবাৰ আৰু দেওপাহৰত আহিছোঁ আৰু মোৰ লগত আছে ধীৰাজ আৰু ৰাজীৱ আৰু ৰাজীৱে অলপ দিনৰ আগতে ইয়াত এটা নতুন মূৰ্তি ডিস্কভাৰ কৰিছে বুলি ক'ব লাগিব যেহেতু ইয়াত বহুত ডাঙৰ বৰষুণ দি আছিলে কণ্টিনিউৱাছ 4-5 দিন যোৱা 4-5 দিন সাংঘাতিক বৰষুণ ইয়াত নুমলীগড়ত আৰু বৰষুণ দিয়াৰ কাৰণে এই যিটো মাটিৰ দম আছিলে মাটিৰ দমটোত কেনেবাকৈ বৰষুণ পৰি মাটি আঁতৰি এটা মূৰ্তি নতুনকৈ ওলাইছে আৰু ৰাজীৱে এই মূৰ্তিটো আমাক দেখুৱাব এতিয়া আৰু অলপ মাটি আঁতৰাই মূৰ্তিটোত কি আছে যিটো মূৰ্তিৰ অকণমান পজিশ্যনহে ওলাই আছে বাকী আমি চাম মূৰ্তিত কি আছে আৰু সেইটো মূৰ্তিটো আছে ৰাজীৱক সুধিম কেনেকুৱা ধৰণে মূৰ্তিটো পালে ৰাজীৱ গোৱালা এখেত ইয়াৰ কেয়াৰটেকাৰ হয় দেওপাহাৰ যি পুৰণা ঐতিহাসিক পুৰাতাত্ত্বিক স্থান আছে তাৰ কেয়াৰটেকাৰ আৰু ৰাজীৱ গোৱালাই অলপ দিনৰ আগত ইয়াত এটা মূৰ্তি প্ৰত্যক্ষ কৰিছে আৰু নতুনকৈ প্ৰত্যক্ষ কৰা মূৰ্তিটোৰ বিষয়ে কেনেকৈ পালে মই সেই বিষয়ে সুধিব বিচাৰিছোঁ আপুনি কেনেকৈ পালে মূৰ্তিটো ৰাজীৱ মই এইটো বস্তুটো বৰষুণৰ পানীয়ে হেৰি মাটিখিনি ধুৱাই বস্তুটো মাথাটো ওলাই আছিলে অকল মাথাটো তাৰপৰা মই কি বস্তু হয় বুলি চাইছিলোঁ তাৰপৰা মানুহৰ মূৰ্তি এটা ওলাইছে এতিয়া কিমান দিন হ'ল পোৱা এইটো আপোনাৰ এসপ্তাহমান হৈছে এই খুব যে বৰষুণ দি আছিলে তেতিয়া ঠিক আছে তেতিয়া আমি ইয়াৰ পাছত কি কৰিম এইটো ৰাজীৱ আৰু মই আৰু আমাৰ লগত ধীৰাজ আছে চ' আমি তিনিজন যাম আৰু মূৰ্তিটো ভালদৰে চাম আপোনালোকেও চাই যাব আৰু ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব কাৰণ এইটো এটা বহুত ডাঙৰ কথা 1000 বছৰ পুৰণা মূৰ্তি এটা পাইছোঁ বুলি ক'ব লাগিব কাৰণ মন্দিৰটো 1000 বছৰ পুৰণা ন তো নতুনকৈ 1000 বছৰৰ পাছত এটা মূৰ্তি মানে উদ্ধাৰ কৰিছে ৰাজীৱ গোৱালাই আৰু সেই মূৰ্তিটো আমি এতিয়া চাবলৈ গৈ আছোঁ আৰু তাত আমি অলপ মাটি চাটি আঁতৰাই চাবলৈ বিচাৰিম কেনেকুৱা ধৰণৰ মূৰ্তি হয় আপোনালোকে ভিডিঅ'টো চাই যাব শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লাইক কৰিব অসমৰ ইতিহাসবোৰ এনেকুৱা ন অসমৰ ইতিহাসবোৰ মানে খান্দিলে বহুত ওলাব বহুত মূৰ্তি ওলাব কিন্তু আমাৰ মানে সেই সদিচ্ছাৰ অলপ অভাৱ আছে এই ৰাজীৱ অলপ আগত ৰাজীৱৰ লগত কথা পাতিছোঁ ৰাজীৱে এতিয়া মই মাতি পেলাই দেখুৱালে এটা মূৰ্তি ওলাইছে বুলি তো এইটো দেওপাহাৰ যিটো এক্সকেভিশ্যন কৰাৰ পিছত অলপ থাকি গৈছিলে তাত এটা সুন্দৰ মূৰ্তি সাংঘাতিক ধুনীয়া এটা মূৰ্তি ওলাইছে এইটো হ'ল এইটো ইয়াতো মূৰ্তি আছে ন ফুল কটা আছে ন এইটো শিৱলিংগম আৰু এফালে এইটো কিমান ডাঙৰ শিল হ'ব এইখন ডাঙৰ হ'ব ছাৰ এইটো সম্পূৰ্ণ ওলাই দিওঁ উলিয়াই চাওঁ ৰ'ব আপুনি চাই দিওঁ মাটিখিনি পৰিব একো নহয় মাটি পোৱালৈ টেনশ্যন নাই মাটিখিনি মুখে দিওঁ ধীৰাজ আমি নতুন মূৰ্তি এটা ইয়াত বিচাৰি আছোঁ আজি তাকে আৰু পানী কেনেবাকৈ পোৱাহেঁতেন অকণ ধুই মেলি দিয়াহেঁতেন এইটো আৰামত ওলাব বেছি ডাঙৰ নহয় সেইখিনি থাকক বাৰু এইটো কিমান দূৰ লাগি আছে এইটো চোৱাচোন গাত ঘাঁহ লাগি যাব নহ'লে পানী অকণ লাগিছিলে পাই এনে পেইণ্ট কৰি থোৱা পানীটো কৰি লোৱাচোন একো নহয় মই কৈছোঁ বুলি ক'বা দুটা আছে মূৰ্তি দুটা আছে একেলগে আপুনি উঠি আহক একো নাই এইফালে উঠি আহক মই মজাক খুলি লৈছোঁ ৰ'বা ওপৰত এখন কিহৰ প্লেট এখন বনাইছিলে নে পিছত কি ওপৰত হৈছিল নেকি অঁ তাৰপৰা সেই শিল চটাতে এই চন্দ্ৰটো অকণ ৰখি আছিলে ইয়াত ৰৈ আছিলে এইটোত তাৰপিছত এই পৰি গ'ল তলে এইটো খান্দোতে মানে ৰাতি নিজে খহি গ'ল অ'কে এইটো ভৰি লাগি আছে দুটা মূৰ্তি আছে এনেকুৱা মূৰ্তি কিন্তু দেখা নাই চোৱা এই চলখনো আছে বেলেগ ধৰণৰ মূৰ্তি ইয়াত কিন্তু তেনেকুৱা মূৰ্তি নাই ইয়াত এখন কিংকিনি আছে এইখিনি পিন্ধি থকা কিংকিনি নে কি কয় যে সেইটো আছে এইডোখৰত ভগা এইখনৰ পৰা ভগা ইয়াত কাণফুলি এগৰাকীটো মানুহে মহিলাই হয় এইটোৱে পুৰুষ এজন হ'ব পাৰে হয় ডান্সিং মুডত আছে নেকি জানে এইফালে কিবা অস্ত্ৰ লৈ থকা নিচিনা আছে ন এইখন চল হাতত ধৰি থকা নাই নহয় এইখন হাত
এইখন হাত জানো হাতখন এইখন হ'ব মোটামুটি হাত এইখন এনেকৈ গৈ পেলাই বা এইখন ইমান দীঘলকৈ এইটো কাপোৰৰ নিচিনা লাগিছে হাত হয় জানো হাতখনটো চিধাই থৈছে ঘূৰাইছে জানো চাবলৈ ঘূৰাইছে এইটোত কিবা এটা ধৰি থকা যেন লাগিছে এনেকুৱা ধৰণৰ দিয়াচোন আৰু কিমান যে বস্তু আৰু ওলাবলৈ আছে নহয় হয় এজন মতা মানুহ এই ভৰিখন তুমি দেখিছা নাই এইফালে আৰু সোমাই আছে এইফালে খান্দিবলৈ হ'লে গোটেই সকলো গোল ডাঙৰ আছে মূৰ্তিটো ডাঙৰ হ'ব মানে এটা ডাঙৰ হেৰি মানে স্লেব এটা আছে মানে এই মতা মানুহ ভৰি আছে ধৰক কিন্তু এইফালে সোমাই আছে এইটো খান্দিবলৈ হ'লে গোটেই সোপা মানে এই পাৰ্টটো খোৱাব লাগিব গোটেই খহি যাব সেইটো দিগদাৰ হ'ব আজি একেবাৰে ধুনীয়া বস্তু এটা তুমি পাই গ'লা দেই দিয়াচোন এইটো অকণমান বেয়া হ'ব যদি পানী যাওঁতে কিমান লাগিব পানী আছে আছে ন চোৱা একচুৱেলি দেওপাহাৰৰ মূৰ্তিবিলাকৰ কালাৰটো এনেকুৱা বগা বগা আছিলে অৰিজিনেল গোটেই পাহাৰটো এনেকুৱা মানে মন্দিৰটো এনেকুৱা বগা বালি পাথৰ হয় নেকি ছাৰ বালি চেঞ্চটো নহয় বঢ়িয়া দে মানুহটো শুই আছে ন শুই থকা শুই থকা থিয় হৈ আছে এইফালৰ পৰা এনেকুৱাকৈ চালে এইফালৰ পৰা চোৱাৰ কাৰণে ধীৰাজে তুমি শুই থকা নিচিনা দেখিছিলা কিন্তু একচুৱেলি মূৰ্তিটো মানে এনেকুৱাকৈ আছে মানে মই যদি ভালকৈ দেখাওঁ এইটো চিষ্টেমত আছে থিয় হৈ আছে আৰু এইটো হৈ গ'ল হেৰি ভৰি মতা মানুহৰ এইটো এতিয়া চাইজটো অকণ জুখি চাওঁ ন এই ধৰাচোন তুমি কেমেৰাটো এইফালকৈ পাৰিবা আহিব একো নাই কথা নাই এইফালকৈ আহিলে হ'ল ইমানৰ পৰা ধৰ ন ভৰি ক'ত আছে ভৰিখন 26 সেন্টিমিটাৰ 26 সেন্টিমিটাৰ আৰু এইটো ইয়ালৈকে ভিতৰলৈকে কিন্তু আছে এইফালে তাৰপিছত এই পাথৰটো এইটো মানে এইটো পাথৰ ইয়ালৈকে আছে নেকি আৰু সেই পাথৰটো ইয়াত মূৰ্তিটো সোমাই আছে এইখিনি পাথৰ মোৰ মতে এইখিনি যিমানখিনি পাথৰ আছে ন ইয়াতো বেলেগ বেলেগ মূৰ্তি বহুত সোমাই থাকিব অসমত ইতিহাস আছে মানে পোত খাই আছে খান্দিব লাগে মানে শুদ্ধ ৰূপত খান্দিব লাগে আৰু মই ভাবোঁ এতিয়া যিহেতু মানে আগতকৈতো অন্ততঃ আগৰ আমাৰ মানে আগৰ জেনেৰেশ্যনতকৈ এতিয়া জেনেৰেশ্যনটো অকণমান বুজিছে আৰু যিহেতু ডিজিটেলাইজেশ্যন হৈ গৈছে মানুহে য'ৰ ত'ৰ মানুহে যি টি জেগাৰ কথা শিকিব পাৰিছে ন ৰিচোৰ্চটো চবৰে ওচৰত আছে মানে তো ৰিচোৰ্চটো ইউজ কৰিব লাগে আৰু মই সেইটোৱে এইটো জেনেৰেশ্যনৰ ল'ৰা ছোৱালীখিনিক মই সেইটোৱে ক'ম যে আহক অসমৰ ইতিহাসটো আমি ভালদৰে বুজি পাওঁ আৰু দেওপাহাৰত আজি বহুত ডাঙৰ বুলি ক'ম নতুন মূৰ্তি এটা পাইছে যেতিয়া চ' ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে ক'ব এইটো আনএক্সপেক্টেড ভিডিঅ' এটা হৈ গ'ল